হেল্ল' এভৰিৱান, আজি মই লৈ আহিছোঁ এগ কাৰী আৰু এইটো ডিমৰ কাৰীটো বনাবলৈ প্ৰথমতে মই ডিমখিনি বইল কৰি ল'লোঁ। এতিয়া গৰম কেৰাহীত তেল ঢালি ডিমখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া ব্ৰাউন কালাৰ হৈ গৈছে, তো এইখিনি উলিয়াই লৈ এতিয়া এই তেলখিনিতে মই আকৌ কাটি থোৱা আলুখিনি ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰা হৈ গৈছে, তো উলিয়াই পেলাই মই সেই তেজপাত, ডালচেনি আৰু ইলাইচি, লং আৰু গোটা মছলাখিনি মই দি দিছোঁ, মানে জালুক অকণমান আৰু পিঁয়াজখিনি দি মই ভালদৰে ভাজি লৈছোঁ। 1 চামুচ ইয়াতে হালধি আৰু কাটি থোৱা বিলাহীখিনি দি দিছোঁ আৰু 1 চামুচ মই দিছোঁ নিমখ। এতিয়া ইয়াত নহৰুখিনি ভালদৰে পিচি লৈ ইয়াতে দি দিছোঁ, মানে নহৰু আৰু আদা দুয়োটাই। কাটি থোৱা জলকীয়াখিনি দি দিছোঁ আৰু এই গোটেইখিনি মিক্স কৰি মই ভালদৰে মিলাই লৈছোঁ। আৰু মই ডিম কাৰীত ফাৰ্ষ্ট টাইম মই মচুৰ দালি অলপ লগাই বনাই চাইছোঁ আজি। খাবলৈ বা কেনেকুৱা হয় নাজানো, ভালেই লাগিব কাৰণ অকণমান ডাঠো হ'ব। এয়া 15 মিনিটৰ পিছত মোৰ তৰকাৰীখিনি ৰেডি হৈ গৈছে আৰু খুব সোনকালেই সিজে কাৰণ চবখিনি অলৰেডি মই বইল কৰি পেলাই ফ্ৰাই কৰি লৈছোঁ, সেইকাৰণে বেছি সময় নালাগে। আৰু তাতে ধনিয়াখিনি দি মোৰ এয়া আজিৰ এগ কাৰীৰ ৰেচিপি ৰেডি হৈ গ'ল।